নমস্কাৰ প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ বিশেষ অনুষ্ঠান প্ৰতিভাৰ সন্ধানত বৰ্ণিল এক যাত্ৰা। আৰু নাৰায়ণপুৰ খবৰ যিহেতু প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰী, প্ৰতিভাৱান যুৱক-যুৱতীসকলক লৈ আৰম্ভ কৰিছে এটা বিশেষ অনুষ্ঠান, যিটো অনুষ্ঠানৰ যোগেদি যিসমূহ ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী কিছুমান সুপ্ত প্ৰতিভা আছে, যিসমূহ প্ৰতিভা এখন উন্নত মঞ্চ নোপোৱাৰ বাবে আগবঢ়াই নিবলৈ সক্ষম হোৱা নাই। আৰু সেই প্ৰতিভাসমূহ আগবঢ়াই নিবৰ বাবে আমাৰ নাৰায়ণপুৰ খবৰৰ বিশেষ অনুষ্ঠান প্ৰতিভাৰ সন্ধানত বিশেষ এক বৰ্ণিল যাত্ৰা। আৰু আহি আমি আজি উপস্থিত হৈছিলো নাৰায়ণপুৰ ঐতিহ্যমণ্ডিত এখন গাঁও, মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী। আৰু লেটেকু পুখুৰী আৰু আজি আমাৰ মাজত উপস্থিত আছে ৰুকুন্দ মাধৱ নেওগ। পোনপ্ৰথমে তোমাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। ধন্যবাদ। হয়, যিহেতু আমাৰ এই অনুষ্ঠানটো সম্পূৰ্ণ অনুষ্ঠানটো আমাৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলক লগত লৈ যিসমূহ প্ৰতিভা আছে তেওঁলোকৰ প্ৰতিভাসমূহ সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰিবৰ বাবে এই অনুষ্ঠানটো আৰম্ভ কৰা হৈছে। আৰু যিহেতু আহি আজি তোমাৰ ওচৰত উপস্থিত হৈছে, তুমি যিহেতু সুন্দৰ গান গাব জানা, বিভিন্ন তোমাৰ লগত কিছুমান আমাৰ সদ্য প্ৰয়াত যি জুবিন গাৰ্গদেৱৰ কিছুমান স্মৃতি তোমাৰ লগত জড়িত হৈ আছে। সেই কিছুমান কথা তোমাৰ লগত আজি আমি পাতিম, গানো শুনিম, সেইবুলি আমি অনুষ্ঠানটো আৰম্ভ কৰিছো। সেইটো পোনপ্ৰথমে তোমাৰ পৰিচয়টো তোমাৰ মুখেৰে আমাৰ দৰ্শকসকল। নমস্কাৰ, মোৰ নাম শ্ৰী ৰুকুন্দ মাধৱ নেওগ। মই মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীৰ ওচৰতে মোৰ ঘৰ। তাৰপৰা সৰুৰে পৰা মই সংগীতৰ লগত জড়িত হৈ আছো, গীত গাওঁ, এনেকৈ শিকি আছো, নিজে শিকিছো গীতখিনি গাবলৈ ট্ৰাই কৰি আছো। জুবিন দাৰ গাওঁ, আমাৰ ভূপেন হাজৰিকাৰ গাওঁ, জয়ন্ত হাজৰিকাদেৱৰ গাওঁ। আৰু যিহেতু গান বুলি কওঁতে আমাৰ এই অনুষ্ঠানটো পোনপ্ৰথমে তুমি যিহেতু গান গাই ভাল পোৱা, আমাৰ অনুষ্ঠানটো পোনপ্ৰথমে এটা গানেৰে আৰম্ভ কৰিম। যিহেতু যেতিয়া আমাৰ অনুষ্ঠানটো জীপাল হৈ পৰিব, দৰ্শকসকলেও চাই ভাল পাব। কাৰ গীত শুনাবা? প্ৰথমে মই আমাৰ দাদা জুবিন দাৰ এটি গীত গাইছো, জুবিন দাৰ মোৰ অতি ভাল লগা। প্ৰীতি সুবাসে ধুৱাই দিৰেহি মোৰে উদাসী মন, পাহৰা গীতৰ সুৰে আহি, পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতি সুবাসে ধুৱাই দিৰেহি মোৰে উদাসী মন। দুচকু তুলি চৌপাশে চাৰো, ফুৰিছে ৰজনীগন্ধা। দুচকু তুলি চৌপাশে চাৰো, ফুৰিছে ৰজনীগন্ধা। আকাশত দেখো শাৰদী জোনাক, নামিছে অলকা নন্দা। প্ৰীতিৰ সুবাসে ধুৱাই দিৰেহি মোৰে উদাসী মন। ধন্যবাদ। সুন্দৰ হৈছে। যিহেতু জুবিন গাৰ্গদেৱৰ এটি গানেৰে আমাৰ অনুষ্ঠানটো আৰম্ভ কৰিছো, যিহেতু অনুষ্ঠানটো ভাল হ'ব বুলি আশা কৰিছো। কেতিয়াৰ পৰা তুমি সংগীতৰ লগত, কেতিয়াৰ পৰা এই সংগীতৰ লগত জড়িত হয়? মই আচলতে সৰুৰ পৰাই গান তেনেকে শিকিছো। মই কিন্তু কবলৈ গ'লে গান যে গাবলৈ যে শিকিছো, গান যে গাওঁ, মই কিন্তু জুবিন দাক দেখি পেলাই মই গান শিকিছো। মই ক'তো গান শিকা নাই তেনেকে, মই ক্লাছিকেলি ট্ৰেইন তেনেকে লোৱা নাই। মই আমাৰ জুবিন দাক দেখিয়ে গান শিকিছো। বাকী ভূপেন হাজৰিকাদেৱকো চাওঁ, বহুত অনুকৰণ কৰো, তেখেতৰ গীত শুনো, জয়ন্ত হাজৰিকাদেৱৰ গাওঁ। কিন্তু মই জুবিন দাৰ গান শুনি পেলাইহে মই বেছিকে মানে মোৰ সংগীতৰ ক্ষেত্ৰখিনি মই আগবঢ়াইছো। তুমি যেতিয়া সৰু আছিলা, সৰুৰ পৰাই তুমি সংগীতৰ লগতে জড়িত হৈ পেলাই সংগীতৰ পথাৰখনত ভৰি দিম বুলি তুমি তেতিয়াৰ পৰাই ভাবি লৈছিলানে, নে মাজত ধৰি পেলাই? মই আচলতে এইটো এটা তুমি ধুনীয়া প্ৰশ্ন কৰিছা। মই আগতে ক্লাছ 5-6ত তেনেকে গান গোৱা নাছিলো দেই। মই
5-6ত গান গোৱা নাছিলো মানে আগতে গান গাবলৈ বহুত লাজ লাগে মানে মানুহবোৰ দেখিলে লাজ লাগে কিবা লাগে মই আমাৰ স্কুলত মই ক্লাছ 9 নে 10ত পঢ়ি থাকোঁতেনে এনুৱেল ফাংচন পাতিছিলে তাত মই পাৰ্টিচিপেট কৰিছিলোঁ গান গাইছিলোঁ তেতিয়া মই ভূপেন হাজৰিকাদেৱৰ গীত গাইছিলোঁ আৰু এইফালে জুবিন দাৰ গান গাইছিলোঁ তেতিয়া চবেই ছাপোৰ্ট কৰিছিলে মানে ভাল পাইছিলে যে তই ধুনীয়া গান গাৱ তুমি বৰ ধুনীয়া গান গোৱা লগৰবোৰে কৈছিলে মই তেতিয়া মানে গানৰ প্ৰতি মানে বেলেগ এটা আৱেগ আহি গ'ল মানে সৰুৰ পৰা গানবোৰ গাই থাকো কিন্তু মই সেই তেতিয়াৰ পৰা মানে অলপ মানে গান গাব পাৰিম বুলি মানে কনফিডেন্সটো অকণমান আহিছিলে মানে মনলৈ সেইটোৱে তেনেকে আৰু সকলোৱে সংগীত তুমি এতিয়া ক'লাই সকলোৱে সংগীতৰ গুৰু বেলেগ বেলেগ হয় সেইটো জুবিন গাৰ্গ দেৱক তুমি কেনেকে লগ পাইছিলা প্ৰথম জুবিন দাক কিন্তু মই ফাৰ্ষ্টত লগ যদি পাওঁ বুলি কওঁ প্ৰথমে মই আমাৰ ওচৰৰ দাদা এজনৰ ঘৰত লগ পাইছিলো তেখেতে অভিনয় কৰি আছে পাৰ্থ বুলি কয় পাৰ্থ হাজৰিকা তাৰপা তেনেকে ফাৰ্ষ্ট লগ পাইছিলো তাৰপিছত মোৰ বেছিকে লগ পোৱা মানে হয় মই গুৱাহাটী জু ৰোডত মই লগ পাইছিলো বেছিকে দাদাক সান্নিধ্য লগ পাবলৈ সক্ষম হৈছিলো তোমাৰ জু ৰোডৰ জোনালী ষ্টুডিঅ' যোনটো ষ্টুডিঅ' আছে দাদাৰ ZG ষ্টুডিঅ' মই তাত লগ পাইছিলো দাদাক মানে বহুত মৰম কৰিছিলে দাদাই সদায় মই ওলাই যাওঁ গধূলি গ'লে আহিছ বচোন কলৈ যাওঁ তাৰপৰা দাদাই কওঁ দাদা মই বহুত গান ভাল পাওঁ আপোনাৰ মই গাই থাকো বহুত ভাল লাগে তই ভালেই গা দেখোন তোৰ ভইচটো ভাল তেনেকে মোক কয় মানে বহুত ইনস্পিৰেশ্যন হওঁ তেনেকে ক'লে ভালো লাগে তুমি জানাই জুবিন দা এজন কিমান গোটেই অসম বুলিয়ে নহয় আচলতে গোটেই হোল ইণ্ডিয়াই গম পাই গৈছে জুবিন দা কেনেকুৱা এজন তেতিয়াৰ পৰা আৰু মই জুবিন দাক মানে তেতিয়াৰ পৰা বহুত মৰম কৰিছিলে মানে মোৰ বহুতখিনি স্মৃতিও জড়িত হৈ আছে জুবিন দাৰ লগত জুবিন দাৰ মই ফটো মাৰিবলৈ বহুত সক্ষম হৈছিলো জুবিন দাৰ লগত ফটো মাৰিছিলো ধুনীয়াকে কথা পাতিছিলো জুবিন দাই তেনেকে মানে লগ পালে অকল মানে জুবিন দাই ভাল কথাবোৰে কয় মানে অকল মিউজিকক লৈ কথা কয় জুবিন দা বহুত খোলা মনৰ মানুহ আছে সেইকাৰণে ভাল লাগে জুবিন গাৰ্গ দেৱৰ লগত তোমাৰ তুমি যেতিয়া আছিলা তোমাৰ এনেকুৱা কিছুমান স্মৃতি আছে নেকি যাক তুমি কেতিয়াও পাহৰিব নোৱাৰা ঘটনা চবৰে যে জীৱনত এনেকুৱা কিছুমান স্মৃতি ৰৈ যায় তোমাৰ জুবিন দাৰ লগত তেনেকুৱা স্মৃতি জড়িত হৈ আছে নেকি তোমাৰ আজিও মনত পেলাই আমনি কৰে জুবিন দাই মই তোমাৰ হোল নৰ্থ ইষ্টৰ ভিতৰত মই এৱাৰ্ড পাবলৈ সক্ষম হৈছিলো এজন কম্পিটিশ্যন পাতিছিলে কলাক্ষেত্ৰত গুৱাহাটীত মই তেতিয়া যিখন এৱাৰ্ড পাইছিলো মই যিখন মানে তোমাৰ মানপত্ৰ পাইছিলো মই সেইখন ডাইৰেক্ট দাদাৰ ওচৰতো গৈ থাকো তেতিয়া তাত হেল্প কৰিছিলে তাৰপৰা দাদাৰ ওচৰলৈ নি পেলাই দেখুৱাইছো দাদা মই আজি এখন পজিশ্যন পাইছিলো এনেকে হেৰিয়ত তোমাৰ আপোনাৰ মই কলাক্ষেত্ৰত পাতিছিলে মই তাত পাইছিলো হোল নৰ্থ ইষ্টৰ ভিতৰত কম্পিটিশ্যন পাইছে তাত পাইছিলো তেতিয়া দাদা কৈছে তই পালি নেকি মই পালো হেৰি তোৰ ফিউচাৰটো ভাল দেখোন তই গান গাব পাৰিবি এতিয়া আগলৈ তই গাচোন বাৰু মই আছো দে তোৰ লগত সেই কথাটোৱে কাৰণে মোক বহুত ইনস্পায়াৰ কৰিলে মানে বহুত ভাল লাগিলে মানে মনটো মানে বহুত কি মানে তোমাক বুজাব নোৱাৰো বহুত ভাল লাগিলে সেইদিনা সেই কথাটো অকমান মনত পৰে কেতিয়াবা আৰু বিশেষ তেনেকে কবলৈ গ'লে দাদা মানে তোমাৰ সেইখিনিয়ে মানে গধূলি গ'লে মানে বহুত ধুনীয়া এটা পৰিৱেশ হয় মানে মই তোমাৰ চাউণ্ড ইঞ্জিনিয়াৰিং কৰি আছো গুৱাহাটীত অডিঅ'হলিক ষ্টুডিঅ' অডিঅ'হলিক আমাৰ দিগন্ত বৰদলৈ ছাৰৰ ওচৰত তেতিয়া মই গধূলি মোৰ মানে ৰুমৰ পৰা বেছি দূৰ নহয় দাদাৰ ওচৰলৈ মই তাৰ পৰা ওলাই যাওঁ কেতিয়াবা দাদাৰ ওচৰত বহোংগে গধূলি হলে তেতিয়া সেইখিনিয়ে মানে বিশেষ স্মৃতি সেইখিনি গধূলিখন মোৰ কাৰণে মানে বহুত গধূলি হলেই দাদাৰ ওচৰলৈ যাবলৈ মন যায় সেইখিনি স্মৃতি আছে যিহেতু আমি কথাও পাতি যাম আকৌ গান এটা শুনো আৰু আমাৰ সম্পূৰ্ণ অনুষ্ঠানটো যিহেতু গানৰ হয় আৰু গানো শুনি কথাও পাতিম তুমি কাৰ গান শুনাবা আমাৰ দৰ্শক মই আমাৰ জুবিন দাৰ শুনাইছো জুবিন দাৰ মোৰ ভাল লাগে যিহেতু জুবিন দাৰ গান শুনিয়ে মই এটি ভাল লগা গান গাইছো रोता जी केरी पाँव रोता जी केरी साँव खिड़की मेरी সন্মুখত
এন্ধাৰহে পাওঁ কোঠাৰী এৰি বাহিৰত পখৰা ৰ'দ ৰ'দ আজি কেনি পাওঁ ৰ'দ ৰ'দ আজি কেনি চাওঁ মন গ'লে মোৰ কাষৰে আহিবাই নিৰকৰে কিদৰে শুওঁ কিদৰে খাওঁ চাই যাবা হিৰিৰণে স্বপ্ন য'ত নাই জীৱনো নাই আছে মাথো নিৰাশাৰ ধোঁৱা দিন বাগৰে ৰাতি বাগৰে শেষ নহয় এন্ধাৰত ৰোৱা কবিতা ৰাতি আজি মায়াহো সেই মগ্ন এন্ধাৰত আজি দিন বাগৰ ৰ'দ ৰ'দ আজি কেনি পাওঁ ৰ'দ ৰ'দ আজি কেনি চাওঁ থেংক ইউ আৰু আকৌ আমি কথাৰ মাজলৈ যাম অ যিহেতু আমি জুবিন গাৰ্গদেৱৰ কথা আমি পাতি আছিলো অ তেখেতে 19 ছেপ্টেম্বৰ তাৰিখে তেখেতৰ এটা দুঃসংবাদ আহি পৰিছিলে যেতিয়া সেই সংবাদটো যেতিয়া বাতৰিটো পৰিৱেশন হৈছিলে কাৰো বিশ্বাস হোৱা নাছিলে তোমাৰ সেইকণ সময়ত কেনেকুৱা ফিল হৈছিলে এইটো সময় আছিলে তোমাৰ সেইদিনাখন মানে মই পিছফালে আমাৰ সকাম আছিলে সকামত থাকিলে মই মানে কলপাত কাটিবলৈ গৈছিলো মানে দেই মায়ে ক'লে তই কলপাত কেইখনমান কাটি আহ আমাৰ ৰাতিলে আকৌ লাগিব নহয় আহিলে এই প্ৰসাদ দিবলৈ সৰুকে মানে গধূলিকে সকামৰ কথা আছিল তাৰপৰা মই শুই আছিলো শুই পেলাই উঠাৰ পৰা পাইছো এজনে মানে মোৰ লগৰ এজনে লগৰ মানে কি আমাৰ অকণ ডাঙৰ বাৰু ষ্টেটাছ দিলে যে হেৰি জুবিন দা আৰু নাই মানে কি শুনিছো এয়া বুলি মানে দি দিছে মানে ষ্টেটাছ মইতো চখ হৈ গৈছো মানে চখ মানে কি কেনেকুৱা লাগিছে মিছা ফেক নিউজ হ'ব চাগে ইমান গুৰুত্ব দিয়া নাই এতিয়া মানে এফালৰ পৰা গোটেই চবেই যেতিয়া ষ্টেটাছ দিবলৈ লাগিলে মই কি হৈছে এইবোৰ মানে ধৰিব পৰা নাই তাৰপিছত মোৰ দাদা এজন আছে তোমাৰ জুবিনদাৰ লগত জুবিনদাৰ মানে হেৰি নিজৰ টাইপৰ মানে ভাল দাদা এজন লোহিত বুলি কয় লোহিত গগৈ দা লোহিত দা গলে মই ফোন কৰিলো লোহিত দা এনেকে কিবা খবৰ শুনিছো লোহিত দাই মানে একো কবই পৰা নাই মোক মানে লোহিত দাই তাৰপৰা ফোনটো মই তাৰপৰা কাটিলো তাৰপৰা কাটাৰ পিছত মানে কনফাৰ্মলি গম পাইছো আৰু যেতিয়া নিউজত দিছে যে দাদা আৰু নাই পৃথিৱীত জুবিন গাৰ্গ আৰু নাই এতিয়া মানে মই নিজকে মানে কেনেকুৱা বুজা মানে ৱালত এবাৰ ঢকি আছো হাতটো মানে থাকিব পৰা নাই মানে কিবা লাগিছে মানে ফিলটো মানে কিবা লাগিছে আৰু মোৰ দাদাইও বহুত শুনি পেলাই মানে তেতিয়াও বহুত আচৰিত পালে মোৰ দাদা তাৰপৰা মানে কি হৈছে মানে এইটো মানে হবলৈ পালে কেনেকে তাৰপৰা মানে বহুত দুখ লাগিছে দুখ লগাৰ পিছত অলপ মানে পানী চকু মানে মই ৰখাব পৰা নাই নিজে নিজে অট'মেটিকলি মানে চকুৰ পানী ওলাই আহিছে মানে কি কম বেয়া লাগিছে গোটেই মোৰ বুলিয়ে নহয় গোটেই অসমৰ চবেই বেয়া লাগিছে কথাটো যিহেতু জুবিন গাৰ্গদেৱৰ যি শেষ সময়কণ সেই সময়কণ তেখেতে যেতিয়া বিদায় লৈছিলে তাৰ আগমুহূৰ্তত সকলোৰে বাবে অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী প্ৰত্যেকজন ব্যক্তিৰ বাবে তেখেতে এটা উপহাৰ দি থৈ গৈছিলে আৰু সেইখন এতিয়া চলি আছে হলসমূহত ৰৈ ৰৈ বিনালে ছবিখন কি ক'বা সেইখনৰ বিষয়ে ৰৈ ৰৈ বিনালে এখন বহুত ধুনীয়া দাদাই চালা নাই তুমি মই চালো ধুনীয়া এখন চিনেমা এখন কৰিছে আৰু দাদাই মানে তাত এক্টিঙো ক'বলৈ গ'লে বহুত কষ্ট কৰিছে দাদাই মানে তোমাৰ ঘৰতে বহুত প্ৰেক্টিচ কৰি থাকে বুলি কোৱা শুনিছো মানে ষ্টুডিঅ'তে ষ্টুডিঅ' আছিলে বহুত বাকী কেইখন চিনেমাতকে দাদাই কিন্তু বহুত কষ্ট কৰিছিলে এইখন চিনেমাত ৰৈ ৰৈ বিনালে ভুলক্ৰমে দাদা নোৱাৰিলে যেনিবা চাব এইটো অকণমান দুখ থাকি গ'ল কিন্তু চিনেমাখন তোমাৰ ভাল লাগিলে চাই বহুত ধুনীয়া লাগিলে চাই
গীত দুটাৰ পৰা ধৰি গোটেইখিনি এভৰিথিং গোটেইখিনি ভাল লাগিলে চাই চিনেমাখন। তাৰপৰা কিছুমান কথাত অকণমান বেয়া লাগিলে কিন্তু দেই চিনেমাখন। কিছুমানে কি কৰিছে চিনেমাখনৰ পাইৰেচি কৰাটো জানিছে, অলপ অলপ মানে ভিডিঅ' কৰি পেলাই ইউটিউবত আপলোড কৰিছে। কিছুমান এজনে আপলোড কৰিছে, এজনেতো তোমাৰ গোটেই চিনেমাখনে আপলোড কৰি সেইটো ভাবা তুমি কেনেকুৱা লাগিব। মানে সেইটোক লৈ মানে অলপ বেয়া লাগিছে, ইমান কষ্ট কৰি কৰা কামটো এইটো আচলতে কৰিব নালাগে মই ভাবো। সেইটোৱে আৰু বাকী চিনেমাখন ধুনীয়া, একদম ভাল লাগিল, মই কেইবাবাৰো চাইছো। তেখেতৰ আত্মাই সদগতি অৰ্থে আমিও প্ৰাৰ্থনা কৰিছো। আকৌ আমি কথাৰ মাজলৈ যাম, তোমাৰ যিহেতু ব্যক্তিগত কথাৰ মাজলৈ সোমাই যাম। তুমি যেতিয়া এই সংগীতৰ যাত্ৰাত খোজ পেলাইছিলা, তেতিয়া ঘৰৰ মানুহৰ পৰা চাপৰ্ট কিমান? ঘৰৰ মানুহৰ পৰা যদি চাপৰ্টৰ কথা কোৱা তুমি, প্ৰথমতে মই মাৰ নাম ল'ম। মায়ে মোক যথেষ্টখিনি সহায় কৰিছিলে। মায়ে তোমাৰ মানে এনেকুৱা কৰিছে, মানে মই এনেকুৱা পাইছো এতিয়ালৈকে, যদি পইচা হাতত নাথাকে ক'ৰবাৰ পৰা হ'লেও তোমাৰ মেনেজ কৰি হ'লেও পইচাটো মানে যে মা মোক এইটো লাগিছিলে আপুনি গোটাই দিব নেকি, যে তোক কি লাগিছিলে, কৈছে এই এনেকুৱা কিবা এটা লাগিছিলে, হেডফোন এটা নাই, মনিটৰ কিবা চাউণ্ড স্পীকাৰ এটা লাগিছিল, কিমান দাম বোলে ইমান। মায়ে মানে হাতত নাথাকক মানে এইটো নাচায়, মানে মায়ে ক'ৰবাৰ পৰা মানে মেনেজ কৰি হ'লেও মানে পইচাখিনি গোটাই মেলি দিয়ে মানে। বাকী দেউতাই কৰে, দেউতাই যথেষ্টখিনি সহায় কৰে, দেউতাই মোক গোৱাত অলপ অলপ হেল্প কৰে, দাদাইও কৰে। কিন্তু মাৰ ক্ষেত্ৰত মই মাৰ নামটো প্ৰথমে ল'ম। মায়ে মোক যথেষ্টখিনি সহায় কৰিছে। মই মাৰ ইমানখিনি যে আগবাঢ়িলো, ফুললি মই প্ৰথমতে মোক চাপৰ্ট কৰা মানুহগৰাকী হ'ল মোৰ মা। মাৰ নাম ল'ম মই। আৰু তোমাৰ ভৱিষ্যত পৰিকল্পনা কি? ভৱিষ্যতে মোৰ এজন গায়ক হবলৈ মন, সৰুৰে পৰা ইচ্ছা এজন ভাল গায়ক, চেষ্টা কৰি আছো এতিয়া আগবাঢ়িবলৈ। সেয়াই, মই এজন ভাল গায়ক হবলৈ মন, মানে গোটেই অল ইণ্ডিয়াৰ। আৰু যিহেতু তোমাক প্ৰায় আমি যোৱা বিহুত দেখিছিলো, কেইবাটাও মঞ্চত দেখিবলৈ পাইছে। তুমি যেতিয়া মঞ্চলৈ উঠি যোৱা, উঠি গৈ পেলাই যেতিয়া তুমি গীত পৰিৱেশনৰ কাৰণে হেৰি কৰা, তোমাৰ অনুভৱটো কেনেকুৱা হয়? সেইটো সময়ত তোমাৰ কেনেকুৱা ফিলিংছ হয়? অনুভৱটো ভাল লাগে দেই। সেই ফাৰ্ষ্টত যেতিয়া উঠি যাওঁ মঞ্চৰ ওপৰলৈ, অডিয়েন্সৰ ফালৰ পৰা যে যিটো চিঞৰ আহে, মানে যিটো ক্ৰাউডটোৰ যিটো ফিল আহে, সেইটো ল'লে কিন্তু এটা বেলেগ এটা। আৰু তোমাৰ এটা কথা, ষ্টুডিঅ'ত গাওঁতে ষ্টুডিঅ'ত গালে যিটো ভাল লাগে, কিন্তু লাইভত গালে সেইটো বেছি ভাল লাগে। এইটো সকলো গন্ধৰ্বই গম পাব কথাখিনি। মানে এটা বেলেগ এটা পৰিৱেশ, ষ্টুডিঅ'ত গোৱা ফিলটো বেলেগ, মানে তোমাৰ লাইভত গোৱা ফিল। লাইভত মানে তোমাৰ খোলা মনেৰে গাব পাৰি, মানুহবোৰক দেখা, তোমাৰ ক্ৰাউডটোক দেখি ভাল লাগে, মানে যেতিয়া চিঞৰি দিয়ে, চাপৰ্ট কৰে। সেইকাৰণে মানে মই লাইভটো বেছি ভাল পাওঁ। মানে ভাল লাগে, মানে মই যেতিয়া মানুহবোৰে যে মানে চিঞৰে, তেতিয়া মানে অলপ নিজকে ভাল লাগে আৰু সেইটোৱে। তুমি যিহেতু জুবিন দাৰ লগত আছিলা, জুবিন দাৰ লগত থাকোতে তোমাৰ স্মৃতিৰ কথা আৰু এটা স্মৃতি আছে দেই, এইকণতে তোমাক মই দেখুৱাইছো। মই তোমাৰ গীটাৰখন যে লৈ আছো, এইকণতে এটা স্মৃতি আছে। এইটো দেখিছানে? এইটো দাদাই দিছিলে, জুবিন দাই মই অট'গ্ৰাফ কৰি দিছিলে। মই এইটো তোমাৰ 2020 কথা, 2020ত মই গীটাৰখন লৈ গৈছিলো, দাদাই ইয়াত আপোনাৰ অট'গ্ৰাফটো দি দিয়কচোন, এই লভ জেডজি বুলি 2.0 দি দিছে। সেইটো এটা, মই গুচি যাব বুলি মই টেপেৰে এনেকে অলপ ঢাকি পেলাই থৈ দিছো, বস্তুটো থাকক। সেইটো এটা স্মৃতি এটা আছে সৰুকে। আৰু তেনেকে তোমাৰ জুবিন দাৰ লগত যিহেতু বহুখিনি স্মৃতি জড়িত হৈ আছে, আৰু তোমাৰ ব্যক্তিগতভাৱে তোমাৰ ব্যক্তিগত জীৱনত তেনেকুৱা স্মৃতি আছে নেকি যাক পাহৰিব নোৱাৰা? ব্যক্তিগত স্মৃতি বুলি ক'লে মোৰ হেৰিয়ৰ নে কি, কম্পিটিশ্যনে নে বেলেগ? নাই, তোমাৰ জীৱনৰ যিকোনো, তোমাৰ ধৰি লোৱা সৰুৰ পৰা তুমি ডাঙৰ হোৱালৈকে, এই পজিশ্যনটো পোৱালৈকে তোমাৰ জুবিন দাৰ লগত স্মৃতিখিনিতো শুনিলে, সকলোৱে স্মৃতিখিনি শুনিলে, তোমাৰ তেনেকুৱা ব্যক্তিগত সেইটো স্মৃতি বুলি ক'লে মোৰ এটা ডাঙৰ স্মৃতি এটা আছে জীৱনৰ। সেইখন হৈছে তোমাৰ সাহিত্য সভা। আমাৰ ইয়াত যোনটো সাহিত্য সভা হৈছিলে নাৰায়ণপুৰত, সেই নাৰায়ণপুৰৰ সাহিত্য সভাত মই গাবলৈ সক্ষম মানে পাইছিলো, মানে প্লেটফৰ্মটো পাইছিলো। মানে সেইটো এটা মোৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট, মানে বহুত ডাঙৰ স্মৃতি। তোমাৰ মই সাহিত্য সভাত গাবলৈ পাইছিলো, এখন ডাঙৰ মঞ্চখন, তোমাৰ মানে শ্ৰেষ্ঠ মঞ্চখন যোনখন, তাতে তোমাৰ বহুত আমাৰ ডাঙৰ ডাঙৰ শিল্পী আহি পেলাই গাইছিলেহি। আমাৰ জ্যেষ্ঠ ভাগত জুবলি বাৰ পৰা ধৰি বহুত, বিপিন দাৰ পৰা ধৰি বহুত আহিছিলে, গাইছিলেহি। সেইখনত গাবলৈ মই মানে সুবিধা পাইছিলো। সেইখন 22ৰ কথা, 23 হৈছিলে ন সাহিত্য, তেতিয়া গাইছিলো। আৰু এটা ডাঙৰ স্মৃতি মই জীৱনৰ এতিয়ালৈকে, মই তোমাৰ হ'ল গোটেই নৰ্থ ইষ্টৰ ভিতৰত কলাক্ষেত্ৰত পাবলৈ সক্ষম হৈছিলো, তোমাৰ এৱাৰ্ড পাবলৈ, মানে তোমাৰ মই এচিভমেণ্ট এটা পাইছিলো নৰ্থ ইষ্টৰ ভিতৰত, এইটোত এটা পজিশ্যন পাইছিলো। সেইটো এটা মোৰ দুটা ডাঙৰ টাৰ্ণিং পইণ্ট। সেইটোৱে, উইনাৰ হৈছিলো আৰু নৰ্থ ইষ্ট ছিংগিং কম্পিটিশ্যন।
আৰু দেখিবলৈ পোৱা যায় যে আজিকালি বৰ্তমান যুৱ প্ৰজন্মৰ মাজত দেখিবলৈ পোৱা যায় বৰ্তমান যি শিল্পীসমূহ অ সকলো উম, এতিয়া যিসকল শিল্পী নাই এতিয়া ধৰা ভূপেন হাজৰিকা হয় এনেকুৱা মহান মহান শিল্পীসকলৰ কিছুমান গীত অ এতিয়া বৰ্তমান বিকৃত ৰূপ দিয়া দেখা পোৱা যায় কিছু কিছু ঠাইত কিছু অ কিছু মানে সকলোৰে কথা কোৱা নাই অ কিছু কিছু ব্যক্তি তেনেকুৱা খিনি দেখিবলৈ পোৱা যায় কি ক'বা আহ তোমাৰ ফালৰ সেইটো ভালেই খুজিছা বাৰু এইটো কি হয় মানে কিছুমানে গীতবোৰ মানে আজিকালি বেলেগ টাইপৰ হৈ গৈছে এতিয়া পৰা মইনো কি ক'ম আৰু তেওঁ ক'লেই অলপ দিগদাৰ হৈ যায় মানে ভালকে কিছুমান বনাব লাগে সেইটোয়ে জানো আৰু গীতবোৰ ইমান ইমান এটা গানৰ কথা শৈলী ভূপেন হাজৰিকা দেৱৰ হওক জয়ন্ত হাজৰিকা দেৱৰ হওক ইমান তুমি গীতৰ প্ৰতিটো শব্দ মই আচৰিত পাওঁ ইমান ধুনীয়াকে লিখিছে উম, মানে ভালকে গালে ভাল হয় আৰু মানে উম, ইমান বিকৃত কৰিব সেইটো নালাগে আৰু উম, ভালকে গালে ভালেই হ'ব আৰু সেইখিনিয়ে ভাবো আৰু উম, মানে ভূপেন হাজৰিকা দেৱৰ জয়ন্ত হাজৰিকা আমাৰ হয়, কিমান কিমান ধুনীয়াকে লিখা শব্দবোৰ যদি ভালকে গায় উম। সকলোৱে বহুত ভাল হ'ব এইটোৱে মই বিচাৰো যিহেতু আমাৰ অনুষ্ঠান সামৰিব সময় হৈছে অ সময় গৈ আছে অ শেষত তোমাৰ এতিয়া গীত শুনিম অ যিহেতু তুমি জুবিন গাৰ্গৰ গীত শুনালা হয় আৰু এইবাৰ কাৰ গীত শুনালা এইবাৰ মইতো জুবিন দাৰ পিছতে মই আৰু এজন আছে মোক ভূপেন ভূপেন হাজৰিকা দেৱৰ বহুত ভাল পাওঁ মই গীত কিছুমান কিছুমান বহুত মানে মোৰ মনটো জয় কৰিবলৈ সক্ষম হওঁ। এটা গাইছো মই ভাল ঠিক লগা আছে গীত এটা সেইটো মানে মই তোমাৰ বহুত গাও মানে কম্পিটিশ্যনত গাও মই পাইছো মই এবাৰ তোমাৰ জিকিছো এইটো গাই পেলাই উম, বহুতত গাও আকাশী গংগা বিচৰা নাই বিচৰা স্বৰ্ণ অলংকাৰ নিষ্ঠুৰ জীৱনত সংগ্ৰাম বিচাৰো মৰমত মাত এষাৰ আকাশী গংগা বিচৰা মহা মহা সাগৰৰে কতনা লহৰ দেখিলো মহা মহা নগৰীতে কতনা বাট হেৰুৱালো মৰম জ্যোতি পংখেদি খেদি মৰম জ্যোতি পংখেদি খেদি বোৱালো বুকুতে অশ্ৰুধাৰ নিষ্ঠুৰ জীৱনৰ সংগ্ৰাম বিচাৰো মৰমৰ মাত এষাৰ আকাশী গংগা বিচৰা হয়তো ঋতু হেজাৰ জনৰ হেজাৰ খৰাই তথাপি কিয় বিশেষ চৰণ মৰম বিচাৰি যায় মহা মহা নাথৰে ঘৰে কণ্ঠ সুৰিৰি গৰাৰো মহা মহা শ্ৰোতা জনতাৰে মুখত হাঁহি বিৰিঙাৰো ক্ষৰি পূৰ্ণ পদত কোৰেনো ক্ষৰি পূৰ্ণ পদত কোৰেনো পাতৰাব মোৰ দুখৰে ভাৰ নিষ্ঠুৰ জীৱনৰ সংগ্ৰাম বিচাৰো মৰমৰ মাত এষাৰ আকাশী গংগা বিচৰা নাই বিচৰা স্বৰ্ণ অলংকাৰ ধন্যবাদ যিহেতু এটা সুন্দৰ অনুষ্ঠান আমি পাৰ কৰিলো জুবিন গাৰ্গদেৱৰ গীত শুনিলো ভূপেন হাজৰিকা দেৱৰ গীত
তাৰ লগে লগে তোমাৰ লগত কথাও পাতিলো। কেনেকুৱা লাগিলে তোমাৰ অনুভৱ কোৱাচোন আজি ভালে আমাৰ লাগিলে, এনেকে অনুষ্ঠানটোৰ ভাল লাগিলে। লগত তুমি জড়িত আহিলা, হৈ? ভাল অ, লাগিলে। তুমি মানে আহিলা, হয় ক'লা তেনেকে কৰি। ভাল লাগিলে দিয়া, বহুত ভাল লাগিলে এনেকে কৰাৰ কাৰণে। সেয়াই আৰু ঠিক আছে তেতিয়া ধন্যবাদ জনালো। আমাৰ অনুষ্ঠান সামৰিব হ'ল আৰু যিহেতু পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে নাৰায়ণপুৰ খবৰ বিশেষ অনুষ্ঠান প্ৰতিভাৰ সন্ধানত বিশেষ এক বৰ্ণিল যাত্ৰাৰ পৰা আমি বিদায় মাগিছো। ধন্যবাদ।